প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰী প্ৰতিনিধি আমি জনাব বিচাৰিছোঁ যে সময় মাত্ৰ 1 মিনিট দিয়া হৈছে। 1 মিনিট প্ৰথম হৈছে আৰু শেষত 1 মিনিট হোৱাৰ লগে লগে ফাইনেল উত্তেজিত কৰিব। গতিকে তেওঁলোকে আৰু জোৰ কৰিলেও নহ'ব। টেঙৰ হ'ব লাগিব পটককৈ 1 2 3 পৰকৈ টানি দিব লাগিব। দুইটি দলক আহ্বান জনাইছোঁ যে তেওঁলোকৰ ফালে থকা ৰছীৰ শেষ অংশৰ ফালৰ পৰা ধৰি আহক। শেষ অংশৰ ফালৰ পৰা ধৰি আহক। ছগৰাকীকৈ শেষ অংশৰ ফালৰ পৰা ধৰি আহক। হুইচেল বজোৱাৰ পাছতে আপোনালোকে জোৰ দিব। ইফালে কৈছে যে অকণমান হিলাই দিব লাগে। হুইচেল যেতিয়া বজাব তেতিয়াহে জোৰ দিব। মানুহ ধৰি থাকক এতিয়া। ইতিমধ্যে আমি দেখিছোঁ যে আচলতে নিয়মখিনি হোৱা নাই। 1 মিনিট নোহোৱালৈকে টানিব